আপুনি যেতিয়া জীৱনৰ প্ৰতিটো মুহূৰ্ত সক্ৰিয়ভাৱে অতিবাহিত কৰিব পাৰিব তেতিয়াই আপোনাৰ 100 বছৰ জীয়াই থকাৰ ইচ্ছা জাগ্ৰত হ'ব। জাপানী প্ৰবাদ। জাপানী প্ৰবাদটোৱে কোৱাৰ দৰে আজি আমি জাপানৰ জীৱনশৈলীৰ লগত জড়িত এনে এখন কিতাপৰ বিষয়ে আলোচনা কৰিম, যিখন কিতাপ পঢ়াৰ পিছত জীৱনৰ প্ৰকৃত উদ্দেশ্য আৰু অৰ্থ সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী নিজে নিজে সলনি হ'ব। লগতে আপুনি জানিব পাৰিব দীৰ্ঘায়ু আৰু সুখী জীৱন যাপনৰ মূল মন্ত্ৰ। জীৱনত যদি কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় য'ত থিয় হৈ আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, আপোনাৰ জীৱনৰ গতিপথ শুদ্ধ নে ভুল, তেতিয়া এই কিতাপখনে আপোনাক যথেষ্ট সহায় কৰিব। কিতাপখনৰ নাম হ'ল ইকিগাই, দীৰ্ঘায়ু আৰু সুখী জীৱন যাপনৰ জাপানী ৰহস্য। আৰু কিতাপখন যৌথভাৱে লিখিছে হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সিছ মিৰালেছ নামৰ লেখক দুজনে। কিতাপখনত পাতনি আৰু উপসংহাৰৰ লগতে মুঠ 9টা অধ্যায় আছে। ইকিগাই, বয়স বাঢ়িব নিদিয়া ৰহস্য, লোকথেৰাপিৰ পৰা ইকিগাই, নিজৰ প্ৰতিটো কামত প্ৰবাহৰ সন্ধান কৰা, দীৰ্ঘায়ুৰ মাষ্টাৰ্ছ, জাপানত বসবাস কৰা বয়সস্থ লোকৰ পৰা কি শিকিব, ইকিগাই খাদ্য সংস্কৃতি, লয়বদ্ধ ব্যায়াম, দীৰ্ঘায়ু জীৱন, দৃঢ়তা আৰু ৱাবি চাবি। ইকিগাই জাপানীসকলৰ জীৱন যাপনৰ এনে এটা কলা যিটোৱে তেওঁলোকক এক সুস্থ, সুখী আৰু দীৰ্ঘায়ু জীৱন প্ৰদান কৰে। দীৰ্ঘায়ু সুস্থ জীৱন অতিবাহিত কৰিব বিচৰা লোকসকলে এবাৰ হ'লেও কিতাপখন পঢ়িব লাগে। কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে ডক্টৰ কুলকমল সেনাপতি। যিসকলে এতিয়াও এইখন কিতাপ পঢ়া নাই তেখেতসকলে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ আপোনালোকে কিতাপখন সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ।